হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰিপমছ ব্লগ। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই গৈ আছোঁ বেংবাৰীলৈকে। তাত বিহু অনুষ্ঠিত কৰা হৈছে। প্ৰথমতে মই যাম মামাহঁতৰ ঘৰলৈকে। এয়া ই ৰিক্সাত উঠি ল'লোঁ। এতিয়া গৈ আছোঁ বাছ ষ্টেণ্ডলৈকে। তাত গাড়ীত উঠি কেনে যাম। তো গাইজ ফাইনেলি উঠি ল'লোঁ মেজিকত। এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰলৈকে। ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰলৈকে। এইটোৱে হৈছে মোৰ মামাহঁতৰ ঘৰ পটীয়ামাৰিত। আহি পালোঁ। বেংবাৰীত বিহু আছে, প্ৰগ্ৰেম আছে ৰাতি। আপোনালোকক সম্পূৰ্ণ দৃশ্যসমূহ দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব। ৰাতি যাম বিহু প্ৰগ্ৰেমলৈকে। সম্পূৰ্ণ দৃশ্যসমূহ চাই যাব। এই ৰঙালী বিহুখনি বেংবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছে। এতিয়া মুকলি বিহু আছে আৰু ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। তাত মই ছিংগাৰৰ লগত ঢোল বজাম। আপোনালোকে এতিয়া উপভোগ কৰক মুকলি বিহুৰ কিছু দৃশ্য। প্ৰথমতে চাওক কি ধুনীয়াকৈ সজাই পৰাই তুলিছে বেংবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনী। এতিয়া আপোনালোকে কিছু মুকলি বিহু উপভোগ কৰক। এই দলটি হৈছে ওদালগুৰি বিহুৱা দল ওদালগুৰি। গাইজ, আশা কৰোঁ আপোনালোকে চাই ভাল পাই আছে। আৰু বিহুতলীত খুব সুন্দৰ পৰিৱেশ, ধুনীয়া বতৰ আৰু মুকলি বিহু সঁচাকৈয়ে ভাল লাগিছে উপভোগ কৰি। বিহু উপভোগ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। কিমান মানুহ চাওক, একদম ৰাস্তাৰ পৰা। গাইজ, এইখনে হৈছে মঞ্চ, অৰ্থাৎ ইয়াতে অনুষ্ঠিত হ'ব নিশা সাংস্কৃতিক সন্ধিয়া। আপোনালোকক এতিয়া সাংস্কৃতিক সন্ধিয়াৰ কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। জনপ্ৰিয় কণ্ঠশিল্পী ৰিয়াজ তালুকদাৰ আৰু লিঅন প্ৰিন্সৰ গীতৰ শৰাই। গান দিলে যিহেতু কপিৰাইট লাগে, সেই দৃশ্যসমূহকে দেখুৱাইছোঁ। এতিয়া আপোনালোকে উপভোগ কৰক বাৰে বৰণীয়া সাংস্কৃতিক গোষ্ঠীৰ প্ৰদৰ্শনী। গাইজ, এইটোৱে হৈছে গেষ্ট হাউচ, অৰ্থাৎ আমন্ত্ৰণীয় অতিথিবিলাকক ইয়াতে বহুৱাইছে। ইয়াৰ পৰা উপভোগ কৰিছে মুকলি বিহু। আৰু যিহেতু মোকো ক'লে বহিবলৈ, ইয়াতে ৰেষ্ট ল'লোঁ, মুকলি বিহু উপভোগ কৰিলোঁ। ইয়াৰ পৰা খুব সুন্দৰ পৰিৱেশ। গাইজ, এতিয়া আপোনালোকে উপভোগ কৰক মুকলি বিহুৰ কিছু দৃশ্য। গাইজ, লগ পাই গ'লোঁ পুৰণি বিহুৱা বন্ধু তেওঁলোকৰ দলটি আহিছে ৰৌতাৰ পৰা। খুব ধুনীয়া আৰু তেওঁলোকৰ বিহু নৃত্য উপভোগ কৰক।
গাইজ আশা কৰোঁ আপোনালোকে চাই ভাল পাই আছে উপভোগ কৰি আছে বিহু এতিয়া শেষৰ দলটি চাওক মুকলি বিহুৰ শেষ প্ৰতিযোগী দল ফ্ৰম তেজপুৰ যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ' টিল দেন ডাটা বাই বাই।